নমস্কাৰ চেতনু চেনেললৈ স্বাগতম জনাইছোঁ। বৰ্তমান মই উপস্থিত আছোঁ অবিভক্ত দৰং জিলাৰ বৰঝাৰ বীৰেন্দ্ৰনগৰ আশ্ৰমত। আৰু বৰঝাৰ বীৰেন্দ্ৰনগৰ আশ্ৰমত এইবাৰ 71তম গোপাষ্টমী ৰাস মহোৎসৱ চলি আছে আৰু তাৰে আজি ৬ষ্ঠতম দিন। এই ৬ষ্ঠতম দিনত দেখা গৈছে ভক্ত প্ৰাণৰ ভিৰ। যেহেতু এইবাৰ বৰঝাৰ বীৰেন্দ্ৰনগৰ আশ্ৰমত আছে অলপ ব্যতিক্ৰম। দৰ্শকৰ অৰ্থাৎ ভক্তপ্ৰাণ ৰাইজৰ মন আকৰ্ষণ কৰিবলৈ ৰাখিছে বিভিন্ন ধৰণৰ অনুষ্ঠান। এই বিভিন্ন ধৰণৰ অনুষ্ঠানৰ মাজত তেওঁলোকে এইবাৰ বিশেষকৈ ৰাখিছে এটা 40 ফুট ওখ এটা শিৱ আৰু তাৰ লগত আছে বৈদ্যুতিক চালিত কিছুমান মূৰ্তি আৰু প্ৰতিমা, লগতে আছে আকৰ্ষণীয় গোশালা আৰু অত্যাধুনিক বিদ্যুতেৰে চালিত ইলেক্ট্ৰিক কিছুমান সামগ্ৰী। এইবাৰ লাইট ব্যৱহাৰ কৰা হৈছে, যিটো এই বীৰেন্দ্ৰনগৰ আশ্ৰমখনক এটা নতুন ৰূপ দিব চেষ্টা কৰিছে আৰু দৰ্শকসকলৰ মন আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে। আজি যিহেতু আজি ৬ষ্ঠতম দিন আৰু ৬ষ্ঠতম দিনত বিভিন্ন প্ৰান্তৰ পৰা দৰং, ওদালগুৰি আদি কৰি বিভিন্ন জিলাৰ পৰা হাজাৰ হাজাৰ ভক্ত ইয়ালৈ আহিছে বৰঝাৰ বীৰেন্দ্ৰনগৰ আশ্ৰমৰ গোপাষ্টমী ৰাস মহোৎসৱ চাবলৈ। আৰু আমি সেই দৃশ্যখিনি দেখাবলৈ চেষ্টা কৰিম আৰু দুই এজনৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম, তেওঁলোকৰ মনোভাৱ কি আৰু তেওঁলোকে কি কয় আৰু কেনেকুৱা অনুভৱ। এইবাৰ কিবা পৰিৱৰ্তন পাইছেনে নে অসমৰ হিয়াৰ আমঠু অৰ্থাৎ সকলোজনৰ হিয়াৰ আমঠু হৃদয়ৰ স্পন্দন জুবিন গাৰ্গ হেৰাই যোৱাৰ বেদনা তেওঁলোকৰ মনত আছে। আৰু তেওঁলোকে কি এইবাৰ চাইছে নেকি জুবিন দাৰ সেই অন্তিমটো বোলছবি ৰৈ ৰৈ বিনালে। এই ৰৈ ৰৈ বিনালে আৰু বিভিন্ন কথা পাতিম, উপস্থিত থকা ভক্তপ্ৰাণ ৰাইজৰ সৈতে তেওঁলোকৰ মতামত জানিব চেষ্টা কৰিম। এইবাৰ বীৰেন্দ্ৰনগৰ আশ্ৰমৰ গোপাষ্টমী ৰাস মহোৎসৱৰ ৬ষ্ঠতম দিনত ভক্তপ্ৰাণ ৰাইজৰ মনোভাৱ জানিব চেষ্টা কৰিম। যেহেতু এইবাৰ ভক্তপ্ৰাণ ৰাইজৰ মন আকৰ্ষণ কৰিবলৈ বিভিন্ন ধৰণৰ চেল্ফি পইণ্টৰ পৰা আৰম্ভ কৰি মীনা বজাৰ, আনন্দ মেলাৰ পৰা আৰম্ভ কৰি বিভিন্ন দোকান পোহৰ ইয়ালৈ আহিছে আৰু ভক্তপ্ৰাণ ৰাইজৰ মন আকৰ্ষণ কৰিব চেষ্টা কৰিছে। আমি দুই এজনৰ সৈতে কথা পাতিব চেষ্টা কৰিম। হয় দাদা, আপুনি ক'ৰ পৰা আহিছে? মই ধনচিঘাটৰ পৰা আহিছোঁ। ধনচিঘাটৰ পৰা? হয়। হয়, কেনেকুৱা লাগিছে এইবাৰ মেলা? মেলা ভাল লাগিছে, একদম ভাল লাগিছে? হয়। অন্যান্য ভাল লাগিছে আমাৰ। বেলেগ আছে নেকি? অন্যান্য বাৰতকৈ বেলেগ আছে নে এইবাৰ? নাই, বেলেগ মানে পাৰ্টি আহিছে আমাৰ। গোপাষ্টমী হৈ আছে আমাৰ, ভাল লাগিছে চাই কেনে। আচ্ছা, জুবিন দাৰ ৰৈ ৰৈ বিনালে বোলছবিটো চাইছে? চাইছোঁ মই। ৰৈ ৰৈ বিনালে আমাৰ 31 তাৰিখত আহিছে, আমাৰ ৰিলিজ হৈছে। মোৰ বহুত ভাল লাগিছে, বহুত বহুত ধন্যবাদ। জুবিন দা মোৰ লাষ্ট ফিল্ম কৰি গৈছে। এই জুবিন দাৰ ফিল্মটো মোৰ চাই মোৰ বহুত আপত্তি কৰিছে, মোৰ বহুত ভাল লাগিছে। মোৰ বহুত বহুত ধন্যবাদ। হয়, ধন্যবাদ। হয়, আমি এনেকৈ কথা পাতিব বিচাৰিম, যিহেতু আজি গোপাষ্টমী ৰাস মহোৎসৱৰ আজি ৬ষ্ঠতম দিন। ৬ষ্ঠতম দিনত এই বৰঝাৰ বীৰেন্দ্ৰনগৰ আশ্ৰমত দৰং, ওদালগুৰি, কামৰূপ, শোণিতপুৰ আদি কৰি বিভিন্ন জিলাৰ পৰা বহুত ভক্তপ্ৰাণ ৰাইজ ইয়ালৈ আহিছে আৰু এই ভক্তপ্ৰাণ ৰাইজে ইয়াতে ভিৰ কৰি থকা দেখা গৈছে। আৰু যিহেতু আজি ৬ষ্ঠতম দিনত এনেকৈ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে আহিছে, তেওঁলোকে এই দুখৰ মাজতো অলপ আনন্দ ল'বলৈ যিহেতু ৰাস